সকলোকে নমস্কাৰ। মোৰ নাম হেনাৱতী হাজং। মই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ব্লকৰ তেজস্বিনী আদৰ্শ মণ্ডল প্ৰাথমিক সমবায় সমিতিৰ অন্তৰ্গত মৈত্ৰী গ্ৰাম্য সংগঠনৰ অয়নজ্যোতি আত্মসহায়ক গোটৰ এগৰাকী সভানেত্ৰী। আজি মই মোৰ বিষয়ে এই ভিডিঅ'ত ক'বলৈ আগবাঢ়িছোঁ। আত্মসহায়ক গোটত সোমাই মই বহুতখিনি সহায় পাইছোঁ। মই নিজে চলিবৰ কাৰণে বহুতখিনি সহায় পাইছোঁ। মানুহবিলাকে কয় যে গোটৰ যোগেদি একো উন্নতি নহয় বা গোটৰ কিবা মিটিং চিটিং হ'লে দিবলৈ বেয়া পায়, কিন্তু মইতো কওঁ গোটৰ যোগেদি আমাৰ মহিলাসকলৰ সবলীকৰণৰ বহুতো দিশ আছে। মহিলাসকলক সবলীকৰণ কৰিবৰ কাৰণে আমাৰ চৰকাৰে গোটৰ যোগেদি বহুতখিনি আগবঢ়াই নিবৰ কাৰণে বহুতো সুবিধা দিছে, বহুতো আঁচনি দিছে। সেয়েহে আমি যদি ঘৰত হাত সাৱটি বহি থাকোঁ, নিশ্চয় আমি সেইবিলাকৰ বিষয়ে গম নাপাওঁ। আমি গোটৰ যোগেদি ভিঅ' মিটিঙত, CLF মিটিং তথা পঞ্চায়তৰ গাঁও সভা সেইবিলাকৰ যোগেদি আমি বহুতখিনি কথা গম পাওঁ। সেয়েহে মই যিসকল মহিলাই গোটৰ লগত এতিয়ালৈকে জড়িত নাই, সেইসকল মহিলাকো মই কাতৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে গোটত নিশ্চয় সোমাওক। গোটৰ যোগেদি বহুতখিনি কথা আমি জানো বা জানিব পাৰোঁ। বিশেষ উদাহৰণ হিচাপে মই নিজৰ কথাই আপোনালোকৰ আগত ব্যক্ত কৰিব ওলাইছোঁ। গোটত নথকাৰ আগতে মই বহুতখিনি কথা গম পোৱা নাছিলোঁ। আমি এতিয়া প্ৰতিটো মিটিঙত গৈ, প্ৰতিটো সভা সমিতি বহুত ট্ৰেইনিঙত গৈ আমি বহুতখিনি কথা গম পালোঁ। আমাৰ মহিলাই যে হাত সাৱটি বহি থাকিব নালাগে, সেইবিলাক কথা বহুত গম পালোঁ। আৰু তেনেকুৱাকৈ আচলতে মই এটা কামত আগবাঢ়িলোঁ। নিজে ঘৰত বনোৱা যেনে ধৰক বেগ আৰু খোৱা বস্তু আৰু লগতে চাবোন, ধূপ, সেইবিলাক গামোচা, চাদৰ মেখেলা, এনেকুৱাকৈ বহুতখিনি বস্তু আমাৰ CLF মিটিঙত লৈ অহা হয়। নিজে কৰি হোমমেড ঘৰত প্ৰডাকশ্যন কৰি ঘৰতে বনাই কিনে আমাৰ মিটিঙত লৈ অহা হয়। তো সেইবিলাক বস্তু বাইদেউসকলক দেখি মোৰ বহুত কি লাগিলে, নিজৰ মনত ময়ো যেন কিবা এটা কৰোঁ তেনেকুৱাকৈ ভাবি মই গা ধোৱা চাবোন, কাপোৰ ধোৱা চাবোন আৰু ধূপ আৰু ফেনাইল বনোৱাৰ প্ৰশিক্ষণ মই লওঁ। প্ৰশিক্ষণ কৰি মই অক্টোবৰ মাহৰ পৰা, দুৰ্গা পূজাৰ কেইদিনমান আগৰ পৰা মই নিজৰ ঘৰত এই ধূপ আৰু চাবোনৰ ব্যৱসায় আৰম্ভ কৰি আছোঁ। আৰু পাছত ডিচেম্বৰ মাহৰ 1 তাৰিখে মই অয়নজ্যোতি আত্মসহায়ক গোটৰ পৰা 80,000 টকা ঋণ লৈ আৰু লগতে নিজৰ পুঁজি ব্যৱহাৰ কৰি মই এতিয়া বৰ্তমান ধূপকাঠি বনোৱা মেচিন ঘৰতে লৈছোঁ। ঘৰতে লৈ মই এতিয়া ধূপকাঠি বনাওঁ। হয়, মই এই ভিডিঅ'ৰ যোগেদি মহিলাসকলক এইটোৱে কথা ক'ব বিচাৰিছোঁ, কেলে মানুহজনে যদি 2,000 টকা ইনকম কৰে এদিনত, নিশ্চয় আমি 500 টকা হ'লেও ইনকম কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে, যাতে ঘৰখন ধুনীয়াকৈ চলি যায়। বন্ধুসকলে এয়া চাওক, এয়া মোৰ মানুহজনে ধূপ উলিয়াই আছে। এই ভিডিঅ'ত মই আপোনালোকক কেনেকৈনো ধূপটো উলিওৱা হয়, কেনেকৈ শুকোৱা হয় আৰু কেনেকৈনো পেকেজিং কৰা হয় আৰু কোন সেইবিলাক কাম কৰে, মই সেইটোকে আপোনালোকক এইটো ভিডিঅ'ত দেখুৱাম। বন্ধুসকল চাওক, এনেকৈ শুকোৱা হয়। বনাই মেলি এনেকৈ শুকাবলগীয়া হয়। কষ্টটো যথেষ্ট আছে বাৰু, নাই নহয়, হ'লেও চেষ্টা এটা কৰি চাইছোঁ। কিমান দূৰ সফল হয় গম নাপাওঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু মই কি ভালে কৰিছোঁ নে বেয়াই কৰিছোঁ, কেনেকৈ লাগিলে আপোনালোকে নিশ্চয় জনাব।
এয়া এইবিলাক শুকোৱা হৈ গ'ল। এয়া পূৰা বেচিবৰ কাৰণে ৰেডি হৈছে। এনেকৈ আমি শুকুৱাই মেলি চেণ্ট ডিপিং কৰোঁ। ডিপিং কৰাৰ পাছত পেকেজিং আৰু নিজক যিমান প্ৰয়োজন হয় সিমান ৰাখোঁ আৰু বাদ বাকী বিকি দিওঁ। মোৰ গডৰেজত কি আছে চাব হা। মানুহৰ নতুন কাপোৰ থাকে, মোৰ কি আছে চাব। এয়া চব ধূপ, এইবিলাক চব বিকিবৰ কাৰণে ৰেডি হৈ আছে। চব বিকিবৰ কাৰণে ৰেডি হৈ আছে দেই। কাৰোবাক যদি লাগে যোগাযোগ কৰিব। কাৰোবাক যদি লাগে আপোনালোকে যোগাযোগ কৰিব পাৰে। মোৰ ফোন নম্বৰটো 9954493046 9954493046। মোৰ ঘৰ হৈছে জাগুন কথাদৰ্শ গাঁও। আমি কামবোৰ সকলোৱে কৰোঁ, ঘৰৰ সকলোৱে কৰোঁ। ঘৰৰ যিমান সদস্য আছে, মা দেউতা আৰু মোৰ মানুহজন, মই, আমি সকলোৱে মিলিজুলি কৰোঁ। এয়া পেকেজিং কৰি আছে। আমাৰ মামা মামীহঁতে আলহী খাব আহিছিলে। মামা মামীহঁতকো পেকেজিং কৰাত লগাই দিলোঁ দেই। মোৰ শাহু মা শহুৰ দেউতা আছে। আমাৰ মা দেউতায়ো বহি বহি এইবিলাক কাম কৰিব পাৰে, মোক সহায় কৰে। তেখেতসকলে পেকিং কৰি দিয়ে। মই অকল মালবিলাক ক'ত কেনেকৈ কাক দিব লাগে, কোন দোকানত দিব লাগে, কোন বজাৰত ল'ব লাগে, মোৰ সেইবিলাক টেনশ্যন। বাদ বাকী মেচিন মোৰ মানুহজনে চলায় আৰু পেকিং চেকিংবিলাক তেখেতসকলে কৰি দিয়ে। মই অকল চেল কৰিব লাগে। এনেকৈ চলি আছোঁ। জনাব আপোনালোকে মোৰ ভিডিঅ'টি কেনেকৈ লাগিল। মই বহুত উৎসাহেৰে কৰি আছোঁ। যদি ভাল লাগিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু মোক উৎসাহ দিব যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ। দোকানত পাব আপুনি ধূপকাঠি, ফেনাইল আৰু চাবোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ থাকিল। আকৌ আহিম মই নতুন এটি ভিডিঅ' লৈ। তেতিয়ালৈকে বাই বাই।